বৰ্তমান সময়ত বহু মহিলাই পুৰুষৰ দৰে আৰ্মিত যোগদান কৰে। ইয়ং জেনেৰেশ্যনৰ কাৰণে এয়া এক সপোনৰ চাকৰি হৈ পৰিছে। এই আৰ্মি চাকৰি পাবৰ কাৰণে এক সাংঘাতিক ধৰণৰ মেডিকেল টেষ্ট লোৱা হয় আৰু পুৰুষেই হওক বা মহিলাই হওক সকলোৰে কাৰণে এই মেডিকেল টেষ্ট একে ধৰণৰে হয়। আপোনালোকে এই ভিডিঅ'টোত আৰ্মি চাকৰি পাবৰ বাবে মহিলাসকলক কেনেধৰণে মেডিকেল টেষ্ট কৰা হয় তাৰ কিছু দৃশ্য দেখিবলৈ পাব। গতিকে বলকচোন অলপো পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই চাকৰি পাবৰ বাবে মহিলাসকলৰ বয়স 21 বছৰৰ ওপৰ হ'ব নোৱাৰিব। এই চাকৰি জইনিঙৰ সময়ত মহিলাগৰাকীৰ উচ্চতা 5 ফুট 1 ইঞ্চিতকৈ কম হ'ব নোৱাৰিব। ইয়াতকৈ উচ্চতা 1 ইঞ্চি কম হ'লেও এই চাকৰি পোৱাৰ পৰা মহিলাগৰাকী ব্যৰ্থ হ'ব। ইয়াৰ পিছত ৱেইট চেক কৰা হয়। 5 ফুট 1 ইঞ্চিৰ হাইট অনুসৰি মহিলাগৰাকীৰ ওজন 40-41 কেজিতকৈ কম হ'ব নোৱাৰিব আৰু অতিমাত্ৰা ওজন হ'লেও এই চাকৰিত যোগদান কৰিব নোৱাৰিব। ইয়াৰ পিছত আপোনাৰ ব্লাড প্ৰেছাৰ আৰু হাৰ্টবিট চেক কৰা হয়। হাৰ্টৰ কিবা ট্ৰাবল আৰু লগতে ব্লাড প্ৰেছাৰৰ অসুবিধা থাকিলেও মহিলাগৰাকীয়ে এই চাকৰি পোৱাৰ পৰা ব্যৰ্থ হ'ব। ইয়াৰ পিছত কি পৰীক্ষা কৰা হয় জানো বলক। ইয়াৰ পাছত বুকুৰ আকৃতি কিমান বহল তাকে পৰীক্ষা কৰা হয়। বুকুৰ আকৃতি যদি 28 ইঞ্চি হয় তেতিয়া বুকুখন জোৰ কৰি ফুলাই 30 ইঞ্চি কৰি দেখুৱাবলগীয়া হয়। ইয়াৰ উপৰি মহিলাগৰাকীৰ চকুৰ কিবা প্ৰব্লেম আছে নি ভালকৈ নিৰীক্ষণ কৰা হয় আৰু লগতে মহিলাগৰাকীৰ ভৰি দুখন জপাই দিলে ভৰি বেছিকৈ বেকা নেকি আৰু লগতে ভৰিৰ গুৰুহা, ইউৰিন টেষ্ট, ব্লাড টেষ্ট, হোল বডি চেকআপ আৰু পিৰিয়ডছৰ সময়ত কিবা বিষ হয়নি, অতিমাত্ৰা ব্লাড বা কমকৈ ব্লাড ওলাই নি আৰু পিৰিয়ডছৰ ডেট আগপিছ হয়নি, মাইগ্ৰেনৰ কিবা প্ৰব্লেম আছে নি, সকলোখিনি ভালকৈ পৰীক্ষা নিৰীক্ষা কৰিহে মহিলাগৰাকীক আৰ্মি চাকৰিৰ বাবে উপযুক্ত বুলি স্বীকৃতি দিয়া হয়। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যনেল নিউজ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।